নিয়ম শৃঙ্খলা বজায় ৰাখি আমি দৰ ভঙা কাৰ্যসূচী আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছোঁ। আমি সমূহ আমি ৰাস্তাৰ আশে-পাশে যিসকল বিহুকবি দৰ্শক মণ্ডলীয়ে বৰভঙা কাৰ্যসূচী উপভোগ কৰি আছে তেখেতসকলক ৰাস্তাটো মুকলি কৰি দিবলৈ অনুৰোধ কৰিছোঁ। নিয়ম শৃংখলা অটুট ৰাখি বৰভঙা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ ঐতিহাসিক ৰজাদেউ সমন্বিতে পাৰিষদবৰ্গ, শ্ৰদ্ধাৰ এই ৰাজদৰবাৰত উপস্থিত থকা গুৰুসকল, আই মাতৃসকল, ইতিমধ্যে আমি আহি ৰাজচৰাৰ সন্মুখত উপস্থিত হৈছোঁ। আশুতোষ গোহাঁই আহি আমাৰ ৰাজদৰবাৰৰ সন্মুখত উপস্থিত হৈছে। আমাৰ যিহেতুকে পৰম্পৰাগতভাৱে আদৰণি পৰ্ব আছে, এই ধৰ্মীয় পৰম্পৰা অনুষ্ঠানটি পৰিচালনাৰ কাৰণে আমাৰ যি ৰাজমেধি আছে, তেখেতক আমাৰ অনুষ্ঠানটি আগবঢ়াই আনিবৰ বাবে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে আমি পাচু গোহাঁই আমাৰ সন্মুখলৈকে আহিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ যিহেতুকে দুই পক্ষৰ কথা আছে, এই কথাখিনি আমাৰ শ্ৰদ্ধাৰ শৰৎচন্দ্ৰ নাথদেৱক ক'বৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ, নমস্কাৰ।
Gracias.